ৰিটাৰ্ণ কেতিয়া পাতিব বন্ধুসকল মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ যিহেতু বহুতৰ মনৰ প্ৰশ্ন বৰ্তমান হৈ আছে ৰিটাৰ্ণ কেতিয়া হ'ব আৰু কিমান তাৰিখৰ পৰা অনুষ্ঠিত হ'ব তো আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো সকলোকে চাই থাকিব যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেনে বলক ভিডিঅ'টো আৰম্ভ তো বন্ধুসকল যিহেতু এতিয়া অসম আৰক্ষী বৰ্তমান শাৰীৰিক পৰীক্ষা বহুত জেগাত অনুষ্ঠিত হৈ আছে আৰু মানে যেহেতু বহুতে কৈ আছিলে জানুৱাৰী মাহত হয়তো ৰিটাৰ্ণ হ'ব পাৰে কিন্তু জানুৱাৰী মাহত ৰিটাৰ্ণ নহয় ৰিটাৰ্ণ নোহোৱাৰ কাৰণ হৈছে এতিয়ালৈকেতো বৰ্তমান আপোনালোকৰ কামাণ্ডো চলি আছে কিছুমান ডিষ্ট্ৰিক্টত শেষ হৈ গ'ল বাৰু কিন্তু কিছুমান ডিষ্ট্ৰিক্টত বৰ্তমান কামাণ্ডো চলি আছে আৰু চলি থকাৰ কাৰণে মানে ধৰি লওক ডিচেম্বৰ শেষলৈকে আছে তো শেষলৈকে হ'লে জানুৱাৰীতো আপোনালোকৰ ইমান সম্ভৱ নহয় ৰিটাৰ্ণটো পতা আৰু নেক্সট আপোনালোকৰ হৈছে ফেব্ৰুৱাৰী মাহতো একেবাৰে নহয় ফেব্ৰুৱাৰীত আপোনালোকৰ ইলেকশ্যন আছে বৰ্তমান ইলেকশ্যন হোৱাৰ কাৰণে ফেব্ৰুৱাৰী মাহত ৰিটাৰ্ণটো আৰু জানুৱাৰী ফেব্ৰুৱাৰীত হ'ব নোৱাৰে আৰু নহয় আৰু মামাই কোৱা মতে ভিডিঅ'টো চাই ল'ব তেওঁ মামাই কোৱা মতে মাৰ্চ মাহত আপোনালোকৰ যিহেতু ইলেকশ্যনৰ পিছত ৰিটাৰ্ণ হোৱাৰ সম্ভাৱনা আছে মানে ৰিটাৰ্ণ মাৰ্চ মাহত বুলি মামাই কৈছে ভিডিঅ' যোগেদি মানে নিজৰ আগত তো আপোনালোকক সেইটোৱে কওঁ বৰ্তমান আপোনালোকে যিহেতু ডিচেম্বৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী ধুনীয়া টাইম পাব এইখিনি টাইম একদম ধুনীয়াকৈ পঢ়ি থাকিব য'ত ত'ত এনেই ঘূৰি ফুৰি নাথাকিব আৰু ভালদৰে পঢ়িব মানে যিহেতু জানুৱাৰী ডিচেম্বৰ যিহেতু বিহু কিবাকিবি আছে সেইখিনি মানে অলপ কমকৈ চেলিব্ৰেট কৰিব মানে বেছি ফ'কাছ আপোনালোকৰ পঢ়াটো মন দিব পঢ়া সোমাই যাব আৰু মানুহ মানে একেবাৰে গাঁৱৰ মানুহে নেদেখা টাইপৰ একদম ঘৰতে সোমাই একদম পঢ়িয়ে থাকিব আৰু গায়ব হৈ যাব মানুহ তেতিয়াহে আপোনালোকৰ মানে কিবা এটা ভাল হোৱা সম্ভাৱনা আছে থাকিব মানে ধৰি লওক ভালদৰে পঢ়িলে যিহেতু আজিকালি বহুত নাম্বাৰ পায় ৰিটাৰ্ণত ল'ৰাবোৰে তো সেইকাৰণে কম ভালদৰে মন দি পঢ়িব তো আজি ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাব চেষ্টা কৰিলোঁ ৰিটাৰ্ণটো তো সকলোকে শুভেচ্ছা থাকিল ভালদৰে দিব ৰিটাৰ্ণ মামা পুলিচৰ ৰিটাৰ্ণ কেতিয়া পাতিব মামা ফেব্ৰুৱাৰীত হ'ব নাই বন্ধুসকল যোৱাকালি যিহেতু মই ভিডিঅ' দিয়া নাছিলোঁ মানে কিমান কি পাছ কৰিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ তো ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মানে আপোনালোকৰ যিহেতু OBC হৈ আছে কামাণ্ডো বহুত কম ল'ৰা আহিছে আৰু বহুত পাছ কৰিবও পৰা নাই মানে আৰু ৰিটাৰ্ণ মানে কি বুলি কয় ফিজিকেলত বহুত কম নম্বৰ পাইছে যিহেতু অল অসম কাট অফ যাব তো কাট অফ গ'লে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মানে যি OBC ল'ৰাখিনি তো কাট অফত আপোনালোকৰ কি হয় নাজানো বাৰু তো বহুত মানে কম মানে নাম্বাৰ পাইছে 65 64 66 এনেকৈ পাইছে দুই এটা 69 70 ওচৰা পাইছে নোপোৱা নহয় তো আপোনালোকৰ আৰু যোৱাকালি যিহেতু ল'ৰা বহুত কম আহিছিলে টোটেল 40জন আহিছিলে 40জনৰ ভিতৰত আপোনালোকৰ বৰ্তমান মানে 16জনে পাছ কৰিছে বাকী ইমান পাছ কৰিব পৰা নাই বহুতো ল'ৰা আহিছে আপোনালোকৰ ধৰি লওক চেষ্টত কম হৈছে আৰু কিছুমানটো অহাই নাই চেষ্ট কম হ'ব বুলি তো বন্ধুসকল বাকীকেইদিন চাওঁ এতিয়া বাকী ধৰি লওক ST SC সেইবোৰ আছেই কিমান কি আহে কিমান পাছ কৰিব পাৰে নাজানো কিন্তু বহুত কম ল'ৰা পাছ কৰিছে আৰু যিহেতু কামাণ্ডত 164 নে কিমানটা পোষ্ট আছে আপোনালোকৰ তাৰ ভিতৰতো 10টামান ধৰি লওক আপোনালোকৰ স্পৰ্টছ কোটাতে যাব বাকী 154 কিবা এনেকৈ আপোনালোকৰ হেৰি হ'ব বাকী যি কি নহওক তো ভালদৰে দিব কামাণ্ডো আৰু বাকী যি ডিষ্ট্ৰিক্ট আছে ভালদৰে পৰীক্ষাবোৰ দিব আৰু নেক্সট যি ৰিটাৰ্ণৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি থাকক সময় বৰ বিশেষ নাই কেতিয়া কি পাৰ হৈ যাব গমেই নাপাব তো বহুতো সমস্যা যিহেতু আহি থাকে মাজতে তো পটককৈ কিবাকিবি ওলাই যাব তো আপোনালোকে পঢ়িবলৈ সময় নাপাব এইকেইদিন মুঠতে এনেই সময়বোৰ নষ্ট নকৰিব ভালদৰে পঢ়ক তো যোৱাবাৰ যি ধৰি লওক ৰিটাৰ্ণত কিবা কি কাৰণে ফেইল কৰিছিলে তো আপোনাৰ ভুলটো ক'ত আছিলে সেইটো এবাৰ চাই কেনে ভালদৰে পঢ়িব তো শুভেচ্ছা থাকিল তো ভালদৰে দিব ৰিটাৰ্ণটো তো চাকৰি এটা লওক আশা কৰোঁ ঘৰৰ যিহেতু সকলোৱে আশা কৰি থাকে তো এইখিনি কৈ আপোনালোকক আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব অনাগত দিনত ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আকৌ বাকী আপোনালোকক ধৰি লওক পুলিচৰ জীৱনটোনো কেনেকুৱা তাৰ ওপৰতো ভিত্তি কৰি আপোনালোকক ভিডিঅ'বোৰ আপোনালোকক দি থাকিম আৰু কেনেকৈ কি হয় ক'ত যাবলগীয়া হয় সেইখিনি আপোনালোকক ভিডিঅ'বোৰ যাতে সকলোৱে চাই থাকে মৰম দিয়ে তো যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকৰ সুবিধা হওক তো ধন্যবাদ আজি ইয়াতে সামৰণি মাৰিছোঁ